অ ভাই কি দামে অ হেল্ল' অ এই কি দাম বেছি আছে বাহি এই বৰ্তমান 100 টকা দিছোঁ হয় নেকি দিবা নোৱাৰি কিন্তু এইবিলাক বাহি কিন্তু অলপ কমাই দিয়ক হয় নেকি 80 টাকা মানকে দিলে হ'ব না তাত 80 টাকা মানে বিহু আহিল না গৰীব মানুহ খাবাও নাই দিব আৰু যদি দিয়া আপোনাৰ ঘৰ ক'ত মোৰ নাই ততলাবাৰত ঘৰ বাক্সা জিলা ততলাপাৰাত ঘৰ ন ততলাবাৰত ৰাভা চুকত আগতে আপুনি কিবা এই গান চান বিহু চিহু মাৰিছিল নেকি বিহু আগতে মই বিহু গাইছিলোঁ ক'ৰ কি বিহুটো হ'ল তোৰ নাম আমাৰ তাতে আছিল ততলাপাৰা জ্ঞানদে সংঘ বিহু দল বুলি আছিলে তাত কিমান চনত চন মানে এইটো এই কিমান চন আছিল মোটামুটি 10 এই বছৰমান পিছত এই প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিল 1991 চনত সেইটো দলটোত না আপুনি কিমানতে হ'ব অঁ বাকী আপুনি কি আৰু এইবিলাক বনোৱাৰ ওপৰত আপুনি কি কাম কৰে কাম মানে মই তাৰমানে গাড়ীও চলাইছিলোঁ গাড়ী চলাওঁ মই ড্ৰাইভাৰ হয় মই নিয়মমতে আৰু কিন্তু এতিয়া তাৰমানে মই অলপ অসুখ হোৱাৰ কাৰণে মই গাড়ী চলাব যোৱা নাই এই মোৰ আগতে বাহি বনাই থোৱা আছিলে সেইকেইটা মানে এতিয়া বজাৰত বিক্ৰী কৰিব আনিছোঁ আৰু কি কৰিব আৰু এতিয়া 80 টকা মানকে দিলে মই এটা লৈ গ'লেও হ'ল নিয়ম এটা আৰু তাৰমানে আপুনি এই বিক্ৰী হ'লে তাৰমানে আৰু নতুনকৈ বনাই থাকে আৰু বাহিৰ ন বনাই থাকোঁ মই আৰু এনেকৈ ল'ৰা ছোৱালীবিলাক পৰিয়াল কোনোবাই যদি মোক কয় বোলে মোক বাহি লাগিছিলে মোক অৰ্ডাৰ দিলে মই বনাই দিব পাৰিম অঁ এনেকৈ আপুনি পৰিয়ালটো চলাই আছে আৰু পৰিয়ালো এনেকৈ আপোনাৰ ল'ৰা ছোৱালী আছে হা ল'ৰা ছোৱালী আছে আপোনাৰ ল'ৰা ছোৱালী আছে ছোৱালী এটা ডাঙৰ ছোৱালীটো ডাঙৰ ল'ৰাটো সৰু কোন ক্লাছ পঢ়ি আছে ছোৱালীটো এইবাৰ মেট্ৰিক দিব আৰু ল'ৰাটো ল'ৰাটো বৰ্তমান 5ত 10 বছৰ এতিয়া আপুনি বাহিৰটো অলপমান বজাই দিয়কচোন